তো এইটো বিষয়ে আজি কাৰ্যসূচী হিচাপত আমি যেটো মাটিৰ পাটাৰ যেটো মানে আমি প্ৰদান আজি প্ৰমোদ ছাৰৰ পৰা কৰিছে আমি এটো প্ৰদান কৰিছো পাটা মানে যেটো আমি পাইছো এটো কাৰণে আমি সৰ্বপ্ৰথমে আমি বহুত আনন্দিত যে আজি আমি বহুত বছৰৰ পৰা মানে আমি যেটো পাটাৰ পৰা বঞ্চিত আছিলো যে আজি আমি বহুত বছৰ পিছত আমি যেটো আমাৰ প্ৰমোদ বড়ো ছাৰ আমাৰ ইউপিবিএল যেটো প্ৰমোদ বড়ো ছাৰৰ কাৰ্যকালত আমি ইতিমধ্যে মাটিৰ প্ৰদানটো যেটো কৰিব পাৰিছো হেতু কাৰণে মই বহুত তেখেতো আমি হৃদয়ৰ পৰা ধন্যবাদ দিব খুজিছো তেখেতৰ কাৰ্যকালৰ ভিতৰত আমি যেটো মাটি প্ৰদানটো পাইছো হেতু কাৰণে আগন্তুক দিনক যেটো আৰু বাকি বিলাক হোৱা আছে হেতু মানে প্ৰমোদ বড়ো থাকোতে আমি এটো ফিলফুল হ'ব বুলি আমি আশা ৰাখিছো আৰু তেখেতেও আৰু এটো মানে নেক্সট যেটো পৰৱৰ্তী মানে এটো ইউপিবিএল সরকারে মানে এটো রাজত্ব করিব বলি মই কব পাৰো 17 বছৰৰ মাটিৰ কাৰণে হয় এটো হয় বিগত 17 বছৰ আগতে আমি বহুত মাটিৰ কাৰণে বহুত প্ৰপোজালৰ কাৰণে বহুত মানে আমি সার্কেল হিসাবত মানে এটো এপ্লাইটো কৰিছিল আমি এটোৰ পৰা বঞ্চিত আছিল কিন্তু আমাৰ প্ৰমোদ বড়ো ছাৰ আহাৰ মানে এটো পিছত এটো আমি যেটো মাটিৰ আশা ৰাখিছিল এটো আমি মানে এটো যেটো আমাৰ আশাটো মানে মাটি পাটন পাই মানে আমি এটো পুৰা কৰিব পাৰিছো আৰু এটো আমি মাটিৰ পাটনটো পাই প্ৰদান কৰিব পাৰিছো সরকাৰৰ যিখিনি মাটি পাটা এতিয়া দিয়া পইচা তেনেকুৱা লৈছে নেকি নাই তেনেকুৱা টকা পইচা একো লোৱা নাই এতিয়া কি কব প্ৰমোদ বড়ো কি কৰিব আগন্তুক যেটো আমি প্ৰমোদ ছাৰক বিশেষকৈ আমি আৰু ধন্যবাদ দিব বিচাৰো যে যেটো ইমান বছৰে কৰিব পৰা নাই যেটো মাটিৰ প্ৰদানটো এতিয়া তেখেতৰ কাৰ্যকালত যেটো ইউপিবিএল চৰকাৰৰ কাৰ্যকালত এটো ফিলফুল কৰিব পাৰিছে আৰু তেখেতক আমি এটো আশা ৰাখিছো আৰু বাকি যেটো মানে পোৱা নাই আজিলৈকে আৰু বাকি আছে এটো মানে আমি যেটো এই সরকার থাকোতে আমি এটো গোটেই পিনি আৰু মাটিৰ প্ৰদান পাটাৰ প্ৰদানটো পাব বুলি আশা ৰাখিছো আৰু যেটো আগন্তুক দিনক আমি তেখেতৰ মানে যেটো আমাৰ ইউপিবিএল সরকার মানে আৰু মানে এটো ৰাজত্ব কৰিব বুলি আমি আশা ৰাখিছো পিছত বিচাৰি নেকি প্ৰমোদ বড়ো সরকার পিছত আমি বিচাৰো যি হক 17 বছৰ এটোৰ আগতে যেটো হোৱা নাই আজি খালি মাটিৰ পাটাৰ কাৰণে নহয় এটো বহুত ৰাস্তা ঘাট মানে যেটো হাইৱে ঘৰ আৰু বহুত মানে তেনেকুৱা মানে ডেভেলপ মানে বহুত মানে আগুৱাই গৈছে হেতু কাৰণে মই হৃদয়ৰ পৰা মই প্ৰমোদ বড়ো ছাৰক আমি ধন্যবাদ দিব